হেল্ল' ফ্ৰেণ্ডছ, তো স্বাগতম জনাইছোঁ মোৰ ভাগৰ এইটো নতুন চেনেল ইউটিউবত। আগতো এটা চেনেল আছিলে গিৰাজ গগৈ নামত। চেনেলটো বিশেষ এটা কাৰণত ব্লক হৈ থাকিলে, মানে মই চেনেলটো খুলিব নোৱাৰা হৈ গ'লোঁ। জিমেইলটো পাছৱৰ্ড পাহৰি থাকিলোঁ, আৰু লগতে সেইটো যিটো চিমত খোলা হৈছিলে সেইটো চিমো নাই মোৰ ওচৰত। গতিকে এইটো নতুন চেনেল মই আৰম্ভ কৰিছোঁ। আগতো চেনেলত ভাওনা ভিডিঅ'ই দিছিলোঁ আৰু অন্যান্য কিছুমান কালচাৰেল প্ৰগ্ৰেমৰ বিষয়েও এনেকৈ দিছিলোঁ, কিন্তু এতিয়া বৰ্তমান সেইটো চেনেল নাই যিহেতু, গতিকে এইটো নতুনকৈ চেনেল আৰম্ভ কৰিছোঁ। গতিকে আশা কৰোঁ সকলোৱে ছাপোৰ্ট কৰিব। আৰু এইটো ভিডিঅ'ত অকল ভাওনা ভিডিঅ' বুলিয়ে নহয়, বেলেগ ধৰণৰ ভিডিঅ' যেনে আমাৰ কাম কাজ কিছুমানো দেখুৱাই থাকিম, আৰু আমি কি কৰোঁ, কাম কাজ আমাৰ বিশেষকৈ মূৰ্তি বনোৱা, অন্যান্য এনেকৈ ভাওনা আমি কেনেকৈ যাওঁ, কি কৰোঁ, তেনেকুৱা ধৰণৰ ভিডিঅ' আমি দেখুৱাম। ভ্লগ ভিডিঅ' নেদেখুৱাওঁ আচলতে, বেলেগ ধৰণৰ মানে আমাৰ কাম কাজবোৰৰ ভিডিঅ' প্ৰায় দেখুওৱা হ'ব, আৰু ভাওনাও দি থাকিম মাজে মাজে। গতিকে সকলোৱে আশা কৰোঁ ছাপোৰ্ট কৰিব। তো আজি এই মূৰ্তি এভাগ দেখুৱাম আমি। চীনাতলিত দিছিলোঁ, গতিকে মূৰ্তিভাগ চাওঁ আহক। এইভাগ হৈছে মূৰ্তি। এইভাগ হৈছে আমাৰ গৰুড় মূৰ্তি, চিমেণ্টৰ বনোৱা হৈছে। চিমেণ্ট বালি এনেকৈ বনোৱা হৈছে। আমি এইভাগ এতিয়া ঘৰতে বনাই অনা হৈছে। ঘৰত বনাই আনি পেলাই ইয়াত ৰং কৰিছোঁ। এতিয়া লবদাই লাগি আছে ৰং পেইণ্টৰ কাম। প্ৰায়খিনি ৰং পেইণ্টৰ কাম হৈছেগৈ, আৰু ঘৰতে ভিডিঅ' বনাবলৈ আজি অসুবিধা হ'ল, মানে বৰষুণো দি আছিলে এইকেইদিন, বাৰিষা বতৰ যিহেতু, আৰু আমাৰ টাইমতো আমি বহুত কষ্টৰে আনিছোঁ। বৰষুণ দি আছিলে, তিতিলেও অলপমান, আমি মানুহকেইটাও বহুতখিনি তিতিলোঁ। ভালকৈ ভিডিঅ'টো বনাব নোৱাৰিলোঁ। ভৱিষ্যতে ভালদৰে ভিডিঅ' বনাম, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু যদি ভাল লাগে আৰু লাইক মাৰি দিব ভিডিঅ'টো। এয়া মূৰ্তিভাগৰ প্ৰায়খিনি কাম শেষ হ'লগৈ, প্ৰায়খিনি বুলিয়ে নহয়, কাম শেষ হ'লগৈ আৰু মূৰ্তিভাগৰ। এতিয়া আৰু ইয়াৰ ওপৰত অকল এটা অকণমান কাম আছে, আৰু সেইকণ কামো আমি শেষ কৰিম এতিয়া অলপমান দিন পিছত। বাকী কমেণ্টত জনাবচোন মূৰ্তিভাগ কেনেকুৱা লাগিছে। আমি মূৰ্তিভাগৰ লগত কেইবাজনো জড়িত আছোঁ মূৰ্তিভাগ বনাওঁতে। গতিকে এইভাগ হৈছে গৰুড় মূৰ্তি। আমি চীনাতলিতে দিছোঁ, চীনাতলি মৰিয়নি বুলিয়ে কৈছোঁ, মৰিয়নি চীনাতলি। মৰিয়নি পাবগৈ নালাগে, মৰিয়নিলৈও বহুত দূৰ। নামঘৰলৈ দিছোঁ। প্ৰায়খিনি কাম শেষ হৈছেগৈ। এয়া এফালেও আঁকি আছে, পদুম ফুল আঁকি আছে। আমি কেইবাজনো আহিছোঁ। ভিডিঅ'টোত ভালকৈ এতিয়া দেখুৱাব নোৱাৰিলোঁ, পাছত দেখুৱাম আমি কোন যাওঁ, কেনেকৈ যাওঁ, কি যাওঁ, ক'ত যাওঁ, ভালদৰে দেখুৱাম ভৱিষ্যতে। তো এইভাগ মূৰ্তি আজি আমাৰ সম্পূৰ্ণ হ'ল। এনেধৰণে আমি আৰু বেলেগ যিকোনো ধৰণৰ মূৰ্তি কাম কৰি থকা হয়। গেটৰ কাম কৰি থকা হয়, ভাগৱতৰ ডেক'ৰেশ্যনৰ কাম কৰি থকা হয়, সেইবোৰো ভৱিষ্যতে দেখুৱাম। বৰ্তমান ময়ো কাম শিকিয়ে আছোঁ। মোৰ নাম গিৰাজ, হয়তো বহুতে জানে, চিনি পোৱাসকলেতো ভালকৈ জানেই। ময়ো শিকিয়ে আছোঁ লবকুশ দাৰ ওচৰত। এই মূৰ্তি কাম হওক, ভাওনাৰ মুখা হওক, এইবোৰ শিকি আছোঁ বৰ্তমান। এতিয়া তেওঁলোকক শিকোৱা মতেই কিছুমান কাম কৰোঁ, আৰু ভৱিষ্যতেও এনেকৈ কৰি যাম বুলি আশা ৰাখিলোঁ, আৰু আপোনালোককো দেখুৱাই যাম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক মাৰিব, আৰু মূৰ্তিভাগ কেনেকুৱা লাগিছে ক'ব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিল। চোৱাৰ বাবে সকলোলৈ ধন্যবাদ থাকিল, আৰু যিসকলে মোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত তেওঁলোকলৈও ধন্যবাদ থাকিল, আৰু আপোনালোকে কৃপাতে আগলৈও এনেদৰে আগবাঢ়ি যাম বুলি আশা ৰাখিলোঁ। ধন্যবাদ।